জীৱনৰ কেইটামান নীতি কথা। প্ৰাৰ্থনা কৰাৰ আগত বিশ্বাস কৰা, কথা কোৱাৰ আগত ভালদৰে শুনি লোৱা, টকা খৰচ কৰাৰ আগত উপাৰ্জন কৰা, কিবা এটা লিখাৰ আগত চিন্তা কৰা, হাল এৰি দিয়াৰ আগত চেষ্টা কৰা, মৰাৰ আগত জীয়াই থাকিবলৈ শিকা। তুমি অকলশৰীয়া হৈ যোৱাৰ মানে হ'ল যে তুমি বেয়া সংগীবোৰ ত্যাগ কৰিছা। মা বাবাৰ দৰে আপোন কোনো হ'ব নোৱাৰে। মা বাবাক হেৰুৱালেই বুজি পাবা। আই মিছ ইউ মা। ডিপ্ৰেশ্যন জীৱনৰ পাৰ্ট অফ লাইফ, আৰু ডিপ্ৰেশ্যন পাৰ কৰি জীৱনত আগুৱাই যোৱাৰ নামেই হৈছে আৰ্ট অফ লাইফ। নিজকে কোনোদিনো কাৰো লগত তুলনা নকৰিবা, কিয়নো চন্দ্ৰ আৰু সূৰ্যৰ মাজত কোনো তুলনা নহয়। যেতিয়া যাৰ সময় হয় তেতিয়াই সি উদয় হয়। সেইবাবে নাভাবিবা যে মোৰ দ্বাৰা একো নহয়। চেষ্টা কৰি যোৱা নিজে আৰু ভৰসা ৰাখা আল্লাহৰ ওপৰত। সময়ত তেওঁ সকলোবোৰ ঠিক কৰি দিব। যদিও তুমি জানা যে সঠিক বুলি, তথাপিও তুমি তৰ্কত নাযাবা। তুমি জানা সঠিক, কিন্তু তথাপিও তুমি তৰ্কত নাযাবা। সম্পৰ্কই হওক বা ভালপোৱাই হওক, তাক মজবুত কৰি বান্ধি ৰখাৰ দায়িত্ব কিন্তু দুয়োজনৰে। কাৰণ এজনে কিন্তু কোনো সম্পৰ্কই ধৰি ৰাখিব নোৱাৰে। কিবা ভুল হ'লে তাক শুধৰাই লোৱাটোৱে হৈছে ভালপোৱা, আৰু এৰি গুচি যোৱাটোৱে হৈছে বেইমানি। পৃথিৱীত যোনে তোমাক বেছি সন্দেহ কৰে জানি ল'বা, সি তোমাক তাৰ জীৱনতকৈও বেছি ভাল পায়। কাৰণ সি তোমাৰ ভালপোৱাৰ ভাগটো আন কাৰোবাক দিব নোখোজে। আজিৰ সমাজত ভাল মানুহে ঠগ খায়, সৎ মানুহে বেছি কষ্ট পায়, আৰু সহজ সৰল মানুহবোৰে আঘাত পায়, কিন্তু আনন্দত জীৱন কটায় স্বাৰ্থপৰ মানুহবোৰে। যোনটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই, সেই সম্পৰ্কটোৰ পৰা আঁতৰি অহাটোৱে বেছি ভাল। হয়তো কেইদিনমান বেয়া লাগিলেও ভৱিষ্যতটো তোমাৰ সুন্দৰ হ'ব। কাষত কোনো নাই বুলিয়েই মন বেয়া কৰিবলৈ একো নাই, কাৰণ এই পৃথিৱীত ভাল সংগী নিজৰ বাহিৰে আৰু কোনো নাই। সেয়ে সংগী হোৱা নিজে নিজৰ, আৰু ভৰসা কৰা সৃষ্টিকৰ্তাৰ ওপৰত।